প্ৰসিদ্ধ কণ্ঠশিল্পী, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা জুবিন গাৰ্গৰ জন্ম হৈছিল 1862 চনৰ 18 নৱেম্বৰত যোৰহাটত। তেওঁৰ বাল্যকালৰ নাম আছিল জীৱন বৰঠাকুৰ। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন কবি, লেখক আৰু পেছাত এজন মেজিষ্ট্ৰেট আছিল। তেওঁৰ মাতৃ ইলি বৰঠাকুৰ এগৰাকী গায়িকা তথা সুন্দৰ নৃত্যশিল্পী আছিল। জুবিনৰ বাবে তেওঁৰ মাতৃ আছিল প্ৰথম গুৰু। তেওঁৰ পৰিয়ালটো 5জন সদস্যৰে গঠিত আছিল। জুবিনৰ বায়েকৰ নাম আছিল পল্মী বৰঠাকুৰ আৰু ভগ্নীৰ নাম আছিল জংকী বৰঠাকুৰ। জুবিন গাৰ্গে শিক্ষা আৰম্ভ কৰিছিল যোৰহাটতে। সৰুৰে পৰা তেওঁ সংগীতৰ প্ৰতিও ধাউতি বৃদ্ধি পাইছিল। কিন্তু দেউতাকৰ চাকৰিৰ হেতুকে তেওঁ অসমৰ কৰিমগঞ্জ, বিজনী, তামুলপুৰ আৰু যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত অসমীয়া, বঙালী আৰু ইংৰাজী এই তিনিটা মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। ইয়াৰ পিছতে তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজত বিজ্ঞান শাখাত কলেজীয়া জীৱন আৰম্ভ কৰিছিল যদিও তেওঁ আধাতে এৰি সংগীতৰ প্ৰতিহে মনোযোগ দিবলৈ আৰম্ভ কৰিলে। যেতিয়া তেওঁ 1992 চনত এক যুৱ মহোৎসৱত তেওঁৰ ৱেষ্টাৰ্ণ চলো পাৰফৰ্মেন্সৰ বাবে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল। এই বৰ্ষতে তেওঁ প্ৰথমটো এলবাম অনামিকা মুক্তি পালে। ইয়াৰ পিছতে 1994 চনত মুক্তি পালে তেওঁৰ মায়া নামৰ এলবামটো। এই এলবামটোৱে জনসাধাৰণৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ল। তেতিয়াৰ পৰা তেওঁ সফলতাৰ পথত আগবাঢ়ি গৈ আছে। তেওঁৰ প্ৰতিটো গানকেই জনসাধাৰণে আদৰি লৈছে। কিন্তু এনে সময়তে 2002 চনত এটি শোকাব দুৰ্ঘটনাত তেওঁৰ ভগ্নী জংকী বৰঠাকুৰৰ মৃত্যু হয়। ই তেওঁৰ মনত গভীৰ আঘাত দিলে। ভগ্নী জংকীৰ স্মৃতিৰে সৃষ্টি হ'ল শিহু এলবামটো। 2004 চনত তেওঁ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিপুল জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত তেওঁ হিন্দী বোলছবিত কণ্ঠদান কৰিবলৈ আৰম্ভ কৰে। তেওঁক গেংষ্টাৰ ছবিখনৰ ইয়ালি গানটোৱে সমগ্ৰ ভাৰতবৰ্ষত জনপ্ৰিয় কৰি তোলে। এই গানটোৰ বাবেই তেওঁ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰ ডাষ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয়। 2008 চনত তেওঁ অভিনয় কৰা মন যায় অসমীয়া ছবিখনে 56 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ডছত বেষ্ট আছামিজ ফিল্ম হিচাপে পুৰস্কৃত হয়। তেওঁ বৰ্তমানলৈকে অসমীয়া, বঙালী, হিন্দী, নেপালী আদিকে ধৰি প্ৰায় 45টামান ভাষাত 15,000তকৈ অধিক গীতত কণ্ঠদান কৰিছে। ইয়াৰ উপৰি তেওঁ বহুতো অসমীয়া বোলছবিত অভিনয় কৰাৰ উপৰিও ইতিমধ্যে মুক্তি পোৱা তেওঁৰ দ্বাৰা নিৰ্মিত মিছন চাইনা অসমীয়া ছবি জগতত আটাইতকৈ ব্যয়বহুল বোলছবি। অনাগত সময়তো তেওঁ বহুতো বোলছবি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ এই কৰ্মৰাজি তথা ব্যক্তিত্বৰ বাবেই জুবিন গাৰ্গ আমাৰ সকলোৰে অতিকৈ প্ৰিয়। তেওঁৰ ভৱিষ্যত জীৱন যাতে সুখৰ হওক, সমৃদ্ধিৰ হওক তাকে কামনা কৰিলো।